আজি আকৌ বনাবলৈ লৈছোঁ শিঙি মাছৰ জোল মানিমুনি পাতৰ লগত। নিশ্চয়কৈ আপোনালোকে খাইছে, তথাপি মইনো কেনেদৰে বনাইছোঁ চাওঁ আহকচোন ভিডিঅ'টো। এয়া মই প্ৰথমতে নিমখ হালধি লগাই ল'লোঁ শিঙি মাছকেইটাত আৰু বাকীখিনি আইটেম সাজু কৰি লৈছোঁ, তেতিয়া ইজি হয় আৰু। এতিয়া মই কম পৰিমাণৰ কৰি শিঙি মাছকেইটা ফ্ৰাই কৰি লৈছোঁ, যিহেতু ইজি খাব সেইকাৰণে যিমানটো কম তেলত পাৰি তেনেকৈ বনাবলৈ চেষ্টা কৰোঁ। এয়া কম পৰিমাণৰ আদা নহৰু দি লৈছোঁ, তাৰপৰা মানিমুনিখিনি কুটি লোৱা দি লৈছোঁ, তাৰপৰা এতিয়াতো বিলাহী ছিজন, কণ বিলাহী সেইকাৰণে ইয়াৰ লগত এড কৰি দিছোঁ, তেতিয়া খাবলৈও ভাল হয় জোলকণ। আৰু আমাৰ মাকসকলৰ বাচ্ছা হোৱাৰ পিছত মানে নিজৰ কথা চিন্তা কৰাই নহয়নে? অকল বাচ্ছাই কি খাব কি নাখাব আৰু ভালতকৈ ভালটো তেওঁলোকে খুৱাবলৈ মন যায় নহয়নে? এতিয়া মই ফ্ৰাই কৰি লোৱা শিঙি মাছকেইটাৰ কাঁইটটো উলিয়াই উতল অহা মানিমুনি জোলত দি দিলোঁ। আৰু কোনে কোনে মোৰ ষ্টাইলত বনাই খাই জনাব।